Hey guys, welcome to my channel, myself vlog. আৰু এতিয়া বৰ্তমান আছো আমি কুলাটি দুৰ্গা মন্দিৰত যেহেতু আজি দুৰ্গা মাক বিসৰ্জন দিয়া হ'ব সেইকাৰণে আপোনালোকক অলপমান দেখাই দিম বুলি ভাবিছো জলকছো মোৰ লগত চাই যাওক আৰু এনজয় কৰি যাওক আৰু বহুত দিন আৰু ইয়াতে সময় হল মূৰ্তিবোৰ দাঙি নিয়াৰ আৰু দাঙি লৈ যায় আছে মানুহবিলাকে চলকছো চাই যাওঁ আৰু এনজয় কৰি যাওঁ আৰু হাতত গাঁঠি ললি দুৰ্গা মাৰ কাপোৰ জলকছো এতিয়া বিসৰ্জন দিবলৈ যাওঁ Dance কৰি দুৰ্গা মাক য'ত বিসৰ্জন দিয়া হ'ব সেই মন্তব্য স্থানত কিবাকৈ বালু দিয়া কাহিনীৰে এতিয়া আপোনালোকক অলপমান দেখাই দিওঁ আৰু যাওক চাই পেলাই ময়ো আৰু দেৱী মাক নাৱত উঠাই পেলাই পানীত 3 ভাগ ঘূৰাই দিয়া হ'ল তাৰপিছত এতিয়া বিসৰ্জন দি আছে আপোনালোকে চাই লওক আৰু
ইয়াতে দেৱী মাক বিসৰ্জন দি পেলাই যাই আছোঁ মন্দিৰৰ ফালে আৰু মই আহি পালোঁ মন্দিৰ খালী খালী হৈ গ'ল আৰু বেয়াও লাগে অলপ। বিসৰ্জন দি পেলাই মন্দিৰলৈ গৈ পেলাই মন্দিৰৰ পৰা আহিলোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিব। এতিয়ালৈ বাই বাই, জয় আই অসম।